কাটিত কচুৱে পঢ়াই বল তুমি মোক বুজি পোৱাত পলম হ'ব এই ধুনীয়া সাগৰবোৰ চোৱাচোন কি সেউজীয়া পৰিৱেশ মোৰ বৰ ভাল লাগে জানা মোৰ তোমাৰ লগত কথা পাতিবলৈ অলপো মন নাই সেই বাইকিজনীৰে ভাল জেঠৰ দৈ আহাৰত হৈ শাওনত মৰা ভাত খাবাগৈ তুমি কিন্তু বেছ বুদ্ধিয়ক ছোৱালী দেই ডাকৰ বচনৰ লগত ৰিজাপো পাৰিছা তেওঁলোক বৰ সৰল দিনত কাম কৰে সন্ধিয়া ঘৰলৈ আহে প্ৰজাপতি ব্ৰহ্মদেৱে যেতিয়া তেওঁক মহাভাৰত ৰচনাৰ অনুমতি দিছিল তেতিয়া লগতে কৈছিল সৰস্বতী আৰু গণেশক আৰাধনা কৰিবলৈ পাছে তাৰ আগতে তুমি মহাদেৱৰ আশীৰ্বাদ ল'ব লাগিব বুজিছা পাহাৰী মোৰ বুদ্ধেৰে পিতৃ মাতৃক সন্তুষ্ট কৰি আশীৰ্বাদ বিচাৰিলে এদিন নহয় এদিন পুত্ৰ সফল হ'বই বাসদেৱী সৰস্বতীকো সদায় ধ্যান কৰিবা সফলতা পাবা তেতিয়াহে পাহাৰী বেগাই নকৰিবাচোন অলপ এটেনশ্যন দিবা আগৰ তপস্যাসকলৰ কথা শুনা নাই কতজনে তপস্যা কৰোঁতে গাত বন গজে উয়ে সাফলো তোলে তথাপিতো তপস্যা চলিয়ে থাকে শিৱ পৰ্যন্ত তপস্যাই ফল লাভ নকৰে বেয়া পালা নেকি বেয়া পাবলৈ কিটো আছে ধেমালিহে কৰিছো বেয়া নাপাবা আকৌ হাতবিলাকে গায় ডিঙিটো মই গৈ কাটিম বেয়া পাবই নোৱাৰি ডিঙিটো তুমিহে কাটিবা বুজিছা পাহাৰী তুমি বৰ আকুৰি ছোৱালী কাটি বুলি জানো কাটিব পাৰি ইয়াক বহুত যুদ্ধ হ'ব লাগিব এতিয়া ব'লা পাহাৰী ঝুমুৰ এটাকে চাওঁগৈ ব'লা Bye, Lou.
नाश्ता अच्छी तरह से मिला के 1 घंटा फ्रिज में रखिए সেই কাৰণে মই আপোনাৰ ঘণ্টাটো ফ্ৰিজত থৈছিলো হে প্ৰভু এই অকামিলাবোৰৰ পৰা মোক ৰক্ষা কৰিব এটা চাকৰি মোৰ ধৰ্ম নষ্ট কৰিছে আৰু মোৰ বৰপুত্ৰই পুৰাত মজগুল হৈ আছে গুমি বাইদেউ নামে কথা মাতি থকা ছোৱালীজনী কোন আছিল মই চিনি নাপাওঁ বাইদেউ তেনেহ'লে এই ডাৰ্লিং বুলি কিয় মাতিছিল আৰে বাইদেউ অচিনাকি ছোৱালীজনীৰ নামটো মই আকৌ কেনেকৈ জানিম সেইকাৰণে আমাৰ দাদাই ডাৰ্লিং বুলি মাতিছে চাগে নিশ্চয় বাইদেউ আপুনি একেবাৰে চিন্তা নকৰিব শীতল মাছটোৰ এই দুৰ্গতি হাতৰ ভাঙোতে সেই গোবিনৰ বৰ বেছি সময় নালাগিব মা খানা অৰ্ডাৰ দিয়াৰ বহু সময় হৈ গ'ল এতিয়ালৈকে খানা অহাই নাই যে দাদা আপোনাৰ খানাৰ অৰ্ডাৰ লোৱা মানুহজন টপা নেকি বাৰু ক'ব নোৱাৰো মই অৰ্ডাৰ দিয়াৰ সময়ত তাৰ চলি আছিল তুমি বেমাৰ ভাল হ'বৰ কাৰণে ঔষধ নহয় ইচ্ছা শক্তিৰ প্ৰয়োজন মন গ'লে মাছ মাংস ভাতৰ অৰ্ডাৰ আৰু মন গ'লে থাইলেণ্ডৰ অৰ্ডাৰ মা তুমি ডক্টৰ বৃত্তি দিয়াৰ সময়ত এই কথাটো কথাকে ভাল হয় দাদা যোৱা নিশা বিজুলী ঢেৰেকণিৰে ভীষণ বৰষুণ মোৰ বুকু কঁপি উঠিছে পাগল কৰবাৰ সঁচাই বাংলাদেশী তই 24 ঘণ্টা পুৰা হ'বলৈ নাপালে আৰ্মি কমাণ্ডাৰ আহি হাজিৰ মা কাজনী তোমাৰ মতে ভাৰতবৰ্ষৰ আধুনিক যুগৰ সম্পূৰ্ণ দুৰ্নীতিত নিমজ্জিত হৈছে এইবোৰ তুমি কি কৈছা মাজনী মা এবাৰ তুমি ভাবি চোৱা মানুহে দুৰ্নীতি অন্যায় অনীতি এইবোৰ বেছিকৈ কৰিবলৈ লৈছে আৰু এইবোৰৰ কিছুমান অৰ্থনৈতিক কাৰণ আছে আজি বাৰু এইবোৰ ব্যাখ্যা কৰিবলৈ নাপাওঁ কিন্তু পূৰ্বৰ তুলনাত মানুহ বেয়া হৈছে এই কথা সঁচা কিন্তু মই আশা কৰোঁ মা সেইকাৰণে যে চব মানুহে একেৰাহে অবিৰতভাৱে নিজৰ স্বাৰ্থ ত্যাগ কৰে সমাজৰ কাৰণে দেশৰ কাৰণে কাম কৰি থাকে সেইকাৰণে মানুহৰ সমাজ বাঢ়ি আছে মা তুমি যদি সদায় মোৰ ল'ৰা গোবিন আৰু আন কাৰোবাৰ কথা ভাবি থাকা তেতিয়াহ'লে হতাশাত ভুগিবা মা ঠিক আছে দেখা যাব কোন হতাশাত ভুগিব মই নে আন কোনোবা তেতিয়াহ'লে ব'লা খোৱা টেবুললৈ যাওঁ আজি মই কলা বৰা চাউলৰ জলপান বনাইছো অধিক ভোজন পেটলে বেয়া কলা বৰা বা জহা বৰা হওক মোৰ পেট ভৰি গোবিন মই জলপান নাখাওঁ ধৰ্মৰ গ্লানি হোৱা বুলি প্ৰমাণিত নহল আৰু বিষ্ণু দশৱতাই থমকি ৰ'বলগীয়া হ'ল গণপতি ৰখাৰ কথা শুনি ব্যাসদেৱে একো নামাতি হে প্ৰভু মাথো বিধাতাৰে দিশত राधार
আৰু দেৱে কাৰো কথা বিশ্বাস নকৰে সূৰ্যৰ অস্তৰ যাবলৈ বেছি পৰ নাই সূৰ্যৰ অস্তৰ লগে লগে আধাৰ সম্পূৰ্ণ হ'ব ব্ৰহ্মণক ব্ৰাহ্মণে দিয়া ভাও পাছে এটা কথা মোৰ লংঘনৰ পৰা নগেনক ৰক্ষা কৰিলে আপোনাৰ সুখ্যাতি হ'ব সঁচা কিন্তু তাৰ পৰা ব্ৰহ্মবাক্য লংঘন হ'ব আনফালে মাকৰো এতিয়া জীয়াই থকাৰ ইচ্ছা নাই নগেনক ব্ৰহ্ম হাতিয়াৰ কথা শুনি মনত বৰ বেজাৰ লাগে নগেনৰ মাক আৰু সেই যে চাকৰ কুবৰ নে কুবিৰ সি মোক বৰ টান টান কথা শুনালে তোমাৰ জ্ঞান সকলো পাহৰি এই সময়ত মোৰ দেউতা ডাকঘৰত চাকৰি কৰিছিল আৰু সেই সময়ত তেওঁ আইনৰ কিতাপ আনি পঢ়িবলৈ আৰম্ভ কৰিছিল আৰু শেষত উকিল পঢ়িছিল তই মহাপেট বুলি তোৰ লগত ডাক্তৰ কথা নহা মাৰিবলৈ মোৰ সময় নাই কিবা ক'ব লগা আছে যদি পেট খুলি ক নহলে যা গৈ দেউতা কথা মনে মাৰিবলৈ মোৰ হ'বলৈ সময় আছে শুনিছো কাৰণে কৈছো হ'ব বিয়া পাইছে যদি যাগৈ যা গৈ যা ৰবা নমিতা কি হৈ থাকা এইবোৰ তোমাৰ হৈছে পবিত্ৰ ধৰা মোৰ কাৰণেই হৈছে মোৰ পৰা হৈছে Wow! কি সুন্দৰ কবিতা মোৰ ভাল সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱাজাৰ কৰো চিৰকাল ক'ত আছে এনে মাটি বাইদেউ অ গুবিন দেখোন গুবিন বাইদেউ জানেনে মোক আগতে স্কুলত সকলো শিক্ষকে কৈছিল মই বোলে বৰ ভালদৰে কথা কওঁ বুলি আৰু আকস্মিক বক্তৃতাটো কেইবাবাৰো পুৰস্কাৰ পাইছিলো আৰু কবিতা আবৃত্তিত সদায় প্ৰথম হৈছিলো তেতিয়া তোৰ পিতাই আৰু বৌটিয়ে বৰ আনন্দ পায় নহয় গুবিন বাইদেউ ময়ো বৌটিক সুধা এৰা নাই প্ৰত্যেকৰে সংসাৰত জুই লগাই দিছো আৰু প্ৰমাণ কৰিব বিচাৰো যে কোন ভাল আৰু কোন বেয়া কোৱা গুবিন আজি মই কেৱল তোমাৰ কথাই শুনিম কিয় তুমি আৰু পঢ়িব নোৱাৰিলা কোনে তোমাক আমাৰ ঘৰলৈ আনিলে বাইদেউ আপুনি মোৰ বিষয়ে কিমান জানে বৰ বিশেষ নাজানে বুলি মই দৃঢ়তাৰে ক'ব পাৰো কাৰণ জনা হলে আপুনি মোৰ লগত এনেকৈ কথা নাপাতিলেহেঁতেন মই যদি সকলো জানো আৰু সেইকাৰণে সদায় তোমাৰ ওচৰলৈ কথা পাতিবলৈ আহোঁ নাই 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 মই একেবাৰে বিশ্বাস নকৰো আপুনি মোৰ কথাবোৰ কিমান দূৰলৈকে চিন্তা কৰিব পাৰিছে মই হলে একো ধৰিব পৰা নাই ঠিক আছে মই তোমাৰ সকলো কথা শুনিব ৰাজি বাইদেউ আপুনি মোৰ কথা শুনিব কোৱা গুবিন অকনো ভয় নকৰিবা আপুনি কেতিয়াবা লগতে থাকি পাইছেনে বাৰু মানে কি কাৰণত বাৰু মানে কিবা কাৰণত নহয় খাবলৈ চাউল দাইল তেল নিমখ কিনিবলৈ পইচা নোহোৱাৰ বাবে আজিলৈকে তেনেকুৱা অৱস্থাৰ সন্মুখীন হোৱা নাই যদিও মই তোমাৰ কথা বুজি পাইছো গুবিন নাই নাই বাইদেউ আপুনি বুজি নাপাব পেটৰ ভোক যেতিয়া বাঢ়ি আহে বুকুত এচপৰা দিলে এচা মাৰি ধৰে খুব অপমানত মানুহ হৈ জন্মৰ বাবে ধিক্কাৰ উপজে আৰু খাবলৈ পোৱা মানুহবোৰলৈ প্ৰচণ্ড খং উঠে বাকীৰ দোকানীয়ে যেতিয়া অৱজ্ঞা কৰে আৰু তিৰস্কাৰ কৰে তেতিয়া মনে মনে তাক হত্যা কৰিবলৈ মন যায় গুবিন তোমাৰ মুখত হত্যা কৰিবলৈ মন যোৱাৰ কথা তুমি চিন্তা নকৰিবা গুবিন তোমাক ভগৱানে খেতিয়াৰ পৰা জ্বলি থকা জুইৰ পৰা উত্তাপ অনুভৱ কৰিবলৈ নিদিয়ে গুবিন নিদিয়ে বাইদেউ আপুনি কান্দিছে ধেৰ তেৰি ময়ো জানো গুবিন এই মুহূৰ্তত ভাল মানুহ আপোনাক মোৰ 2-3 দিন লগতে ৰাখিবলৈ মন যায় বাইদেউ গুবিন মোৰ চাবলৈ ইচ্ছা হয় ইহঁতি কি কৰে কিমান যে ইহঁতি ডাঙৰ ডাঙৰ কথা ক'ব পাৰে দেউতাৰ মৃত্যুৰ আগলৈকে মই কথাবোৰ বুজি পোৱা নাছিলো ৰাজহুক নাপালেও দুবেলা দুমুঠি খাবলৈ জুৰিছিল গুবিন আমাৰ বৌটিয়ে ৰোৱা তোলা কৰিছিল পিতায়ে গাঁত বাঁহৰ কামো ভালদৰে জানিছিল বাছি খৰাহি সাজি সদায় বেচিবলৈ নিছিল তোমাৰ এতিয়া ভাইটি ক'ত থাকে কি কৰে সি বাৰু সি মোক চিনি পাবনে গুবিন বাইদেউ মোৰ পাছতে ভাইটি এটা পিছে ক্লাছ
ষ্টাইললৈ প্ৰথম কমিশ্যন হৈ যোৱাৰ পাছতে সি মেলেৰিয়া জ্বৰত ঢুকাল বাইদেউ ঢুকাল। গুবিৰ, তুমি কান্দিছা কিয়? মই নাই কটা। এই আছোৱা, মই নাই কটা। গুবিৰ, আজিৰ পৰা বাইদেউ নহয়, তৰা। তৰা বুলি মাতিবা। বাইদেউ। গুবিৰ, আকৌ বাইদেউ। আজিৰ পৰা, এই মুহূৰ্তৰ পৰা মোক তুমি তৰা বুলি মাতিবা। তৰা? অ' তৰা, তৰা মোৰ তৰা। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নোৱাৰি। ইমান দিন দেখা দেখি নাই, ফোন কৰিলো নাপাওঁ, যিকোনো সময়তে কেৱল চুইচ কলেই পাওঁ। কেতিয়াবা নগেন্দা আৰু কেতিয়াবা তৰাৰ ফোনৰ পৰা। ৰাজ্য ৰক্ষা কৰি ধৰ্ম ৰক্ষা হ'ব লাগে। মায়া, অলাগতিয়াল কথাবোৰ চিন্তা কৰি একো লাভ নাই। মায়া, বহুত পথত হিংসা চলা, চক্ৰান্ত আদি আছে। জীৱনব্যাপী ভোগ কৰা কষ্ট আৰু দুৰ্দশা চলিয়ে আছে। হৃদয় মাতৃ দুচকুৰ পানী নভৰি তোমাৰ
জ্বলা যন্ত্ৰণা অনুভৱ নহল তোমাৰ আন দিনৰ দৰে কিন্তু কিবা এক নাম শূন্যতাৰে পৰি পৰি মোৰ গাটো কিবা অস্থিৰ হোৱা যেন লাগিছে কাম দুখন যেন তাল মাৰি ধৰিছে বহুত দিনৰ আগতেই এই ঘৰৰ মোক এৰি যোৱা মই মায়া গোবিন্দ আৰু তৰাক এনেদৰে দেখি বেছ আমোদ পালো কাৰণ তৰা মোৰ ছোৱালী তেতিয়াহ'লে এতিয়া তুমি আমোদ লোৱা মায়া নগেন আৰু পাহাৰী তোমালোক মোৰ ঘৰলৈ আহা আজিৰ পৰা তোমালোক দুয়ো পতি পত্নী তেতিয়াহ'লে ব'ল আঁতৰা আমিও সেয়াতে কৰো কাৰণ আজিৰ পৰা আমি এটা সৰু পৰিয়াল মানুহৰ জীৱনত ঘাট প্ৰতিঘাত আছে দেউতা তোমালোকৰ একমাত্ৰ কন্যা নহয় জানো আহা তৰা আৰু গোবিন্দ তোমালোকে দেউতাৰ আশীৰ্বাদ লোৱা কি যে হৈ গ'ল আহক তৰা বাইদেউ নগেন্দা আৰু পাহাৰী বৌ তোমালোকে আৰতি দিয়া আকৌ গোবিন্দ